আজি আকৌ আহিলোঁ আকৌ কিছুমান নতুন কালেকশ্যন লৈ আপোনালোকক সঘনাই সপ্তাহত দুদিন এদিন আমাৰ ষ্টকটো আগৰ পৰাই আহি থাকে একচুৱেলি আগতে এনেকৈ আমি সপ্তাহত এদিন দুদিনকৈ আমাৰ নিউ কালেকশ্যনবিলাক আহি থাকে চ' আগতে আমি আপোনালোকৰ মাজলৈ এনেধৰণে ভিডিঅ'বিলাক খুব কমকৈ অনা হয় কিন্তু আমাৰ শুভাকাংক্ষী যিসকল আমাৰ গ্ৰাহক আমাক যিসকলে ভাল পায় বা যিসকলে আমাৰ শুভাকাংক্ষী যিখিনি আমাৰ পেজৰ ফলোৱাৰ্ছ বহুতৰ অনুগ্ৰহ মৰ্মে চ' তেওঁলোকে কয় যে আপোনালোকৰ ওচৰত ইমান ধুনীয়া কালেকশ্যন পায় চ' আমিতো নাজানো বা বহুত গ্ৰাহকে নাজানে আপোনালোকৰ ওচৰত কেনেকুৱা কালেকশ্যন পায় আপোনালোকে কি ৰাখে চ' ভিডিঅ' কাৰত যদি আপোনালোকক দেখায় আমাৰ বহুতখিনি গ্ৰাহকে চাব বা আহিবলৈ ইনস্পায়াৰ হ'ব সেই গতিকে আমি আপোনালোকৰ মাজলৈ সপ্তাহ দুদিন পাৰোঁ তিনিদিন পাৰোঁ কিছুমান নতুন কালেকশ্যন আহিলে আপোনালোকৰ মাজত দেখাই থাকিবলৈ লৈছোঁ সদায় দেখাই থাকিবলৈ লৈছোঁ আৰু কথাটো হৈছে আজি মই আপোনালোকক দেখাম অকল স্পেচিফিক এটা ডিজাইন নহয় ধৰক বিহুৰ কাৰণে এতিয়া আমাৰ বহুত বেছি ভেৰাইটি আহি আছে মই কি কৰিছোঁ আপোনালোকক এনেকুৱা এটা চিষ্টেম কৰিছোঁ যে একেদিনাখনে আপোনালোকক গোটেইখিনি বস্তু দেখুৱাটো আমাৰ কাৰণে সম্ভৱ নহয় আজি মই 7-8টামান ভেৰাইটি গোটাইছোঁ টচৰ কেইটামান যোৰা বেলেগ কেইটামান যোৰা আপোনালোকক আভাস দিম আপোনালোকে গম পাব যে আৰু আপোনালোকে গম কি কালেকশ্যন ৰাখে বেছি দেৰি কথা নপাৰোঁ আৰম্ভ কৰোঁ প্ৰথমতে এটা খুব সুন্দৰ শুৱালকুছিত নিৰ্মিত কেঁচা পাটৰ যোৰাৰ দ্বাৰা এইটো যোৰা দেখিছেনে এইটো আপোনাৰ অৰিজিনেল হোৱাইট কালাৰ হয় আপোনাৰ হোৱাইট কালাৰ চিলভাৰ গুণা কৰা আছে দেখিছেনে এইটো কনচেপ্টটো মানে কি হৈছে আপোনাৰ হোৱাইট ইয়াতে আপোনাৰ কাপোৰযোৰ বগা আৰু ইয়াত যিটো গুণা ব্যৱহাৰ কৰিছে চিলভাৰ গুণা হোৱাইটতে হোৱাইট গুণা কৰি এযোৰ কেঁচা পাটৰ যোৰা আৰু এইটো একচুৱেলি আমাৰ শুৱালকুছি হাতৰ শালত বোৱা চিল্ক মাৰ্ক চাৰ্টিফাইড থকা যোৰা হয় একচুৱেলি চ' একদম বিশুদ্ধ হয় 100% বিশুদ্ধ হয় আৰু এইটো আপোনাৰ চাদৰখন এইটো ব্লাউজটো আৰু এইখন মেখেলাখন মেখেলাখনে মই আপোনালোকক খুলি দেখুওৱা নাই গম পাবই কেনেকুৱা ধৰণৰ হয় চিম্পুল হয় বহুত বেছি হেভিও নহয় বহুত বেছি মানে চিম্পুলো নহয় অ'কে চ' কথাটো হৈছে আপোনালোকে যদি এনেকুৱা ধৰণৰ হোৱাইট কালাৰ কালাৰফুলটো সকলোৱে পিন্ধি থাকে চ' আপোনালোকে যদি এনেকুৱা ধৰণৰ কনচেপ্টত এযোৰ ধুনীয়া কাপোৰ পিন্ধিব বিচাৰে আপোনালোকে জোৰণ চিল্ক হাউচলৈ আহিব তাৰপিছত দেখাম এইটো হোৱাইটত কেঁচা পাত দেখিলে তাৰপিছত দেখাম এটা ইউনিক পেৰট গ্ৰীণ মানে এইটো ডিপ পেৰট গ্ৰীণ বুলি ক'ব নোৱাৰি আপোনালোকক কালাৰটো কেনেধৰণৰ যদি বুলি কয় যেনেকৈ আমাৰ কলগছৰ কলপাত ওলালে কুঁহি পাতটো প্ৰথম ওলালে লাইটকৈ যিটো গ্ৰীণ কালাৰ আপোনালোকৰ চাইন হয় সেইটো কালাৰ চাওক খুব ধুনীয়া একচুৱেলি ইয়াৰ দীঘৰ সূতাটো হালধীয়া হয় এইযোৰ চাওক খুব ইউনিক হয় দীঘৰ সূতাটো আপোনাৰ হালধীয়া আছে আৰু বাণী সূতাটো পেৰট গ্ৰীণ হয় চ' সেইকাৰণে ইয়াৰ কালাৰটো কুমলীয়া কলপাতৰ বৰণৰ হৈছে আপুনি আপোনাৰ বিশেষ দিনটোত এনেকুৱা এসাঁজ পিন্ধিলে সঁচাকৈ ভাল লাগিব আহিব পাৰে আৰু বহুত কালেকশ্যন আছে মই আজি জাষ্ট 3টা কালাৰ দেখাম আমাৰ কেঁচা পাটৰ কালেকশ্যন যথেষ্টখিনি অনা হৈছে চ' আপোনালোকৰ এনেকুৱা ধৰণৰ আনকমন কালেকশ্যনৰ কাৰণে আহিলে গম পাব গোটেইখিনি কালাৰ দেখাই দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয় এইটো মই এটা হোৱাইটত দেখালোঁ এটা আপোনাক পেৰট কালাৰ দেখালোঁ এইটো দেখাইছোঁ লাইট লেভেণ্ডাৰ কালাৰ চিম্পুল যোৰা হয় খুব ধুনীয়া এইটো চাওক আপোনালোকৰ মৰম পাইছোঁ আপোনালোকৰ আশীৰ্বাদ পাইছোঁ আপোনালোকৰ সঁহাৰি পাইছোঁ মই উৎসাহ পাই গৈ আছোঁ চ' সেই গতিকে আপোনালোকলৈ মই 1-2 দিনৰ মূৰে সময় উলিয়াই দিনটো ব্যস্ততাৰ মাজত সময় উলিয়াই আপোনালোকে এইটো চাওকচোন পেৰট গ্ৰীণ এইটো আপোনাৰ লেভেণ্ডাৰ কালাৰ ইয়াত দীঘত আছে আপোনালোকৰ আকাশী কালাৰ সূতাটো দীঘত আকাশী কালাৰ পাত মাৰিছে আৰু যিটো বাণীত সূতাটো হৈছে লেভেণ্ডাৰ কালাৰ সেইকাৰণে আপোনাৰ কাপোৰযোৰৰ কি হৈছে 2টা চাইন আহিছে আপোনালোকে মন কৰিব কাপোৰযোৰ 2টা চাইন আহিছে আৰু ভাল লাগিব এইটো বগা ছোৱালীজনীকেও ভাল লাগিব আৰু মিঠা বৰণীয়া হ'লেও ভাল লাগিব সকলো বৰণৰ মানুহকে মেচ হ'ব এইটো সকলোৱে পিন্ধিব পাৰিব আৰু অলপ ফেন্সি বেলেগ কিবা কালাৰ লাগিলে আপোনালোকে আমাৰ দোকানত আহিব আমাৰ ঠিকনাটো হৈছে যোৰহাটৰ অল্ড বালিবাটত গ্ৰাউণ্ড ফ্ল'ৰ যোৰহাট জোৰণ চিল্ক হাউচ আৰু আমাৰ ফেচবুকত পেজ আছে ইউটিউবতো আমি সৰুকেইটা পেজ খুলি মানে চেনেল খোলা আছে তাতো আপোনালোকে চাব পাৰে তাতে আমি মাজে ভিডিঅ'বিলাক দি থাকিবলৈ লৈছোঁ এতিয়া দেখাবলৈ গৈছোঁ আপোনাক কেইটামান টচৰ যোৰা আজি মোৰ থিমটো হৈছে টচৰ যোৰাত আপোনাৰ টচত য়েল্ল' কালাৰ আজি মোৰ থিমটো হৈছে টচত য়েল্ল' কালাৰ আপোনালোকে চাব এতিয়া খুব ট্ৰেণ্ডিঙত আছে এই কম্বিনেশ্যনটো আপোনাৰ কাপোৰ এইযোৰ ব্ৰকেট টাইপৰ যোৰা হয় প্লেইনত হয়
পাৰিটো মানিছে মানে বুটা চুটা চবেই ভাল মানে পিন্ধি আমনি পাইছে চ' আমি এবাৰ বহাগৰ বিহুৰ কাৰণে আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ কাৰণে কেইটামান টচৰ যোৰা বনাইছোঁ এনেকুৱা ধৰণৰ চিম্পুল হয় ইয়াৰ পাৰিটোত য়েল্লো কালাৰ আছে আৰু মেখেলাখন চাব আপোনাক মই মেখেলাখন দেখাই দিম এইখন মেখেলা হয় আৰু ইয়াৰ আটাইতকৈ ইম্পৰ্টেণ্ট আনকমন বস্তুটো কি গম পায় নাই ইয়াৰ ব্লাউজ পিচটো আমি হেভি কৰি বনোৱা হৈছে চাওকচোন এই যে ব্লাউজ পিচটো দেখিছেনে ব্লাউজ পিচটো হেভি হয় কিমান ধুনীয়া হয় আপোনাৰ সেই বিশেষ দিনটোত এই কাপোৰযোৰ পিন্ধক কাপোৰযোৰ চিম্পল মেখেলাখন চিম্পল ব্লাউজটো হেভি হ'ব খুব ধুনীয়া লাগিব আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বট কৰি লগালগ মোক হোৱাটছআপ কৰক মই আপোনালোকৰ কাৰণে বুকিং কৰি ৰাখি দিম ঠিক আছে চ' আমাৰ এইকেইদিন বিহুৰ কাৰণে ব্যস্ততা হৈ যায় বহুত গ্ৰাহকে আমাৰ ভিডিঅ' চাই কৈছে স্ক্ৰীন হোৱাটছআপত সুধিছে প্ৰাইচ সুধিছে মেলি ফটো দিবলৈ কৈছে আমি দিব পৰা নাই তাৰ কাৰণে দুখিত কাৰণ ব্যস্ত বহুত কাষ্টমাৰ গ্ৰাহকৰ ভিৰ আছে ইনষ্টেণ্ট যদি ভাল লাগিছে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছআপত পঠাওক মই ৰাখি দিম এইটো আপোনাক দেখালোঁ তাৰপিছত দেখাইছোঁ আপোনাৰ ওপৰতে ওলাই থকা এইটো যোৰা প্ৰথম দেখাইলোঁ এইটো চাওক এইটো এটা আপোনাৰ সকলোখিনি গ্ৰাহকৰ কাৰণে ভাল হ'ব বয়সীয়াল মানুহ পিন্ধিব পাৰিব আৰু য়ং ছোৱালীজনীও পিন্ধিব পাৰিব আজি মোৰ থিমটো হৈছে অনলি মুগাৰ আপোনাৰ মুগাত য়েল্লো কালাৰ থিম চাওক এইটো ভাল লাগিছেনে যদি ভাল লাগিছে আমাক মৰম দিব আমাক আশীৰ্বাদ কৰিব আপোনালোকৰ মাজৰে এজন সন্তান আপোনালোকৰ মাজৰে এজন অসমীয়া যুৱক আমি এনেধৰণে আগবাঢ়ি গৈ আছোঁ চেষ্টা কৰিছোঁ আমি এটা নতুনত্ব দি থাকিবলৈ আৰু কিবা ভুল হ'লে আমাক শুধৰাই দিব মোৰ নম্বৰত ফোন কৰি ক'ব পাৰিব মোৰ যদি কিবা ভুল হয় বা কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে আপোনালোকৰ কিবা উপদেশ থাকে আপোনালোকৰ কিবা মানে যে এইটো কৰিলে ভাল হ'ব আপুনি মোক জনাব পাৰে মই খুব ভাল পাম এইটো চব খুব ধুনীয়া পিয়'ৰ টচৰ যোৰা ধেমাজিত বনোৱা হয় এইবিলাক যোৰা একচুৱেলি ইয়াৰ তলৰ ডিজাইনটো দিছে ডিমাছা ষ্টাইলত কৰা হৈছে একচুৱেলি ডিজাইনটো খুব ধুনীয়া ইউনিক আপোনালোকে ভাল পাব বেছি এটা যোৰাত টাইম নলগাওঁ মই কেইবাটাও যোৰা দেখাবলৈ আছে কাৰণ আজিকালি ব্যস্ততা মানুহে এঘণ্টা দুঘণ্টা সময় কাৰোবাৰ ভিডিঅ' কাপোৰ চাব বহি সময় নষ্ট কৰিবলৈ মানে সময় খৰচ কৰিবলৈ সময় নাথাকে সেই গতিকে মই সদায় চেষ্টা কৰোঁ যে আপোনালোকক 8ৰ পৰা 9 মিনিট বা মেক্সিমাম 10 মিনিটৰ ভিতৰত আপোনালোক কেইটামান মনৰ পচন্দৰ যোৰা দেখাওঁ যাতে সেই যোৰাকেইটা চাই আপোনালোকে ভাল পায় আপোনালোক আমাক মৰম দিয়ে এইটো চাওকচোন কিমান ধুনীয়া মোৰ আজি থিমটো যিহেতু টচত য়েল্লো কালাৰ মানে কৰা এইটো চাওকচোন খুব ধুনীয়া পিয়'ৰ টচৰ যোৰা ৰঙা বহুত দিন পিন্ধিলে গুণা বহুত পিন্ধিলে চকলেট বহুত পিন্ধিলে ক'লা বহুত পিন্ধিলে অলপ এনেকৈ পিন্ধিবলৈ মন নাযায়নে ভাল লাগিব আহকচোন এইটো চাওক এইটো দেখালোঁ পিয়'ৰ টচৰ যোৰা এতিয়া চবতকৈ ধুনীয়া যোৰাটো দেখাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে কাৰণ লাষ্টলৈকে মই আনকমন দেখাই গৈ থাকিম যিটো আপকামিং আমাৰ ৰঙালী বিহুটো প্ৰয়োজন হ'ব আৰু কেইটামান বস্তু আছে এইটো সকলোতকৈ ধুনীয়া যোৰা খুলি নেদেখাওঁ নি বাৰু নে এনেকৈ ৰাখোঁ আপোনালোক আহক নাই খুলি দেখাওঁ তেতিয়া ভাল পাব খুব ধুনীয়া যোৰা দেখিছেনে আজিৰ থিমটো হৈছে টচত য়েল্লো কালাৰ আৰু মই আগতে কৈছোঁ যে মোৰ এইটোৰ ভিডিঅ'ৰ এইখিনি হৈছে টেইলাৰ হয় আপোনালোক আমাৰ ষ্ট'ৰত আহিব আৰু আপোনালোক পচন্দ কৰাই দিম সেইটো ছেট চাওক এইটো চাওক কি ধুনীয়া কিমান মৰম লগা যোৰা এইটো চাওকচোন কোৱালিটি কথা আপুনি সুধিব নালাগে কোৱালিটি আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ বেষ্ট কোৱালিটি মাৰিবলৈ বোৱনি ভাল কৰিবলৈ আপোনালোকৰ ডিটেইলিং আপোনালোকৰ কামখিনি আমাৰ ভাল কৰিবলৈ চব হাতৰ কামত আছে এইটো বিৰাট ধুনীয়া এটা পিয়'ৰ টচৰ যোৰা বেছি দেৰি নকৰিব যোৰাটো মাত্ৰ 2 পিচ আছে যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকৰ লগে চাইছে যদি স্ক্ৰীনশ্বট কৰি আপুনি মোক হোৱাটছআপ কৰক মই নম্বৰ দি থোৱা আছে মোৰ পেজতো নম্বৰ আছে চ' আপোনালোকে সেইটো নম্বৰতে আপুনি হোৱাটছআপ কৰিব পাৰিব চ' এইটো চাওক খুব ধুনীয়া চব মাত্ৰ 2 পিচ আছে বিহুলৈকে মাত্ৰ 2 পিচ আহিব বহাগৰ বিহু হোৱালৈকে মাত্ৰ 2 পিচ আহিব এতিয়া 2 পিচ আছে 4 পিচ হ'বগৈ আৰু বহুত বেছি নবনাওঁ মাত্ৰ 3 পৰা 4 পিচে বনাম বহুত মাৰ্কেটত উলিয়াই নিদিওঁ দেখালোঁ 2-3টা যোৰা এতিয়া টচৰ কালেকশ্যন আৰু এপিচ আছে এতিয়া আপোনাক দেখাইছোঁ এটা ভাল লাগিলে মই কালাৰটো খুব ভাল পাওঁ আপোনালোকে ভাল পায় নে নাপায় নাজানো বাৰু সকলোৰে পচন্দটো বাৰু যেনেধৰণে বেলেগ হয় ন এইটো চাওকচোন এইটো ৰ'জ পিংক হয় এইটো একচুৱেলি পিংক মানে ৰ'জ পিংক এইটো পাৰিটো দেখিছেনে এইটো চেল্ফ পাৰিৰ হয় একচুৱেলি ফুল কৰি থোৱা আছে চেল্ফ পাৰিত কৰা আছে
আৰু পাইটো লগাব নালাগে, খুব ধুনীয়া লাগিব। আপোনালোকৰ কাৰোবাক যদি মৰমৰ মানুহজনী গিফ্ট দিবলৈ বিচাৰিছে, ল'ৰাকেইজনক কৈছোঁ ডাইৰেক্ট আহি দিয়ে, লৈ যাওকহি, বুকিং কৰি মই ধুনীয়া পেকিং কৰি দিম। আপোনাৰ মানুহজনীয়ে বহুত ভাল পাব। আপোনালোক আহক। আৰু যিসকলে মহিলাসকলক কৈছোঁ তেওঁলোকতো আহিবই ডাইৰেক্ট। আৰু ল'ৰাকেইজনক কৈছোঁ যদি কোনোবাই নিজৰ মানুহজনী আনকমন বিহুত কাপোৰযোৰ গিফ্ট দিম বুলি আছে, একদম ৰিজনেবল ৰেটত দিম, আহি যাব, মই একদম মজা পেকিং কৰি দিম, গোলাপ ফুল লগাই দিম। এইটো দেখিছেনে, খুব ধুনীয়া হয়, পিয়ৰ টচৰ ডাই টচৰ যোৰা। এইবিলাক ৰেট কম দেই, এইবিলাক আপুনি 57, 58, 59ৰ ভিতৰত পাই যাব। 6,000 7,000 টকা নহয়, ৰিজনেবল ৰেটত দিম, টেনশ্যন নল'ব। লাষ্ট এটা টচৰ যোৰা দেখাইছোঁ, লাষ্ট নহয় আৰু এটা যোৰা আছে। এইটো হোৱাইটত, এইটো হোৱাইটতে হয়। এইটো আপোনাৰ থিমটো য়েল্ল' হয়, আপোনাৰ হোৱাইট টচত য়েল্ল' কাম কৰা আছে, চকলেট আৰু ব্লেক ফুল কৰা আছে। এইটো একচুৱেলি ডিজাইনটো ইমান নতুনো নহয়, ইমান পুৰণাও নহয়। একচুৱেলি পুৰণি আৰু নতুন ডিজাইন, দুইটা ডিজাইন আমি সংমিশ্ৰণ ঘটাই এভাৰগ্ৰীণ কৰি পেলাই এইটো এটা চিম্পুল যোৰা দি আছে। আপোনাৰ মাগৰাকীক, আপোনাৰ নবৌগৰাকীক, আপোনাৰ খুৰীগৰাকীক বা আপোনাৰ যিকোনো মানুহক এইটো ছেট দিব পাৰিব, সকলো ভাল লাগিব। চব হোৱাইট টচ, এইটো বগা টচ দেই, এইটো হোৱাইট কালাৰ কৰা আছে, এইটো বগা টচ। ইয়াৰ পাছত টচৰ আজি যোৰাটো আৰু নেদেখাওঁ। এইটো লাষ্ট এটা যোৰা টচৰ যোৰা দেখাইছোঁ। এইটো মুগা কালাৰত হয়, এইটো আপোনাৰ হোৱাইট থিমত নহয় একচুৱেলি, এইটো গুণা ৰঙা মিনা কৰা আছে। এইটো চক, এইটো আপোনাৰ অকণমান কালাৰটো আমি ক'লা কৰা হৈছে, মুগা কালাৰ। মানুহে এটা কেতিয়াবা বিচাৰে একচুৱেলি, এতিয়া বিহুৰ সময়ত আমাৰ এই বস্তুটো খুব ডিমাণ্ড হয় যে আমি এযোৰ টচৰ যোৰা কিনিম, টচৰ যোৰাটো কিন্তু আমাৰ কালাৰটো অলপ মুগা বৰ্ণ লাগে। মুগা বৰণ মানে কি গম পায় নাই, টচৰ কালাৰটো অলপ লাইট থাকে, আৰু যিটো আমাৰ পিয়'ৰ খাটি মুগা সেইটো অকণমান ক'লা বৰণীয়া থাকে, অলপ ডাৰ্ক কালাৰ থাকে। চ' সেইকাৰণে আমি এইযোৰ টচৰ যোৰাত আপোনাৰ অকণমান ডিপ কালাৰত কৰা হৈছে। চ' আৰু ইয়াৰ বোৱনীটো বহুত ধুনীয়াকৈ কৰা হৈছে। আচলতে এইটোবিলাক দেখিছে ডিজাইন বিৰাট ধুনীয়া হয়। আপুনি পাইটো চিলাই ৰাখিছোঁ, আপোনাৰ বেক চাইডে চাওক এডাল সূতা ওলাই থকা নাই, আপুনি পিন্ধিলে অসুবিধা নাপায়। 1 নম্বৰ কোৱালিটি পিয়'ৰ টচৰ যোৰা। দেৰি নকৰিব, বিহুৰ উৰুকাৰ দিনাখন বজাৰ কৰিবলৈ বাট চাই নাথাকিব। মাৰ্কেটত বহুত ভিৰ থাকে, ষ্টক শেষ হৈ যায়, আগতীয়াকৈ বজাৰ কৰি নতুন যোৰাটো লৈ যাওক। এইটো দেখালোঁ। মেখেলা ব্লাউজ দেখা নাই, মেখেলা ব্লাউজটো তেনেকুৱা কোনো আনকমন নহয়, নৰ্মেল হয়, সেইকাৰণে মই মেখেলা ব্লাউজ দেখুওৱা নাই। তাৰপিছত দেখাইছোঁ আপোনাক এটা টচৰ চাদৰ দেখাম। এতিয়া মই আপোনাক টচৰ চাদৰ দেখাম। টচৰ এইখিনি চাদৰ দেখিছেনে, এইখিনি টচৰ চাদৰ বহুত আছে। টচৰ চাদৰ, এইটো চাদৰ বিহুৰ সময়ত আমাৰ অসমৰ সকলোখিনি ছোৱালী হওক, নাৰী হওক, মহিলাই হওক ভাল পায়। চ' টচৰ চাদৰ আমি কালেকশ্যন কৰিছোঁ, বনাই থৈ দিছোঁ আপোনালোকক বিহুত পিন্ধাবলৈ। টচৰ চাদৰ, এইটো বহল পানৰ টচৰ চাদৰ। মই এইকেইটা এনেকৈ দেখালোঁ, এখন খুলি দেখুৱাম, চব কালাৰ পাব, চকলেট আছে, ৰঙা আছে, গ্ৰীণ আছে, চব পাব। এপিচ খুলি দেখাওঁ, আপোনালোকৰ আইডিয়া হৈ যাব, এইটো বস্তুৰ ওপৰত বিশেষ ক'ব প্ৰয়োজন নাথাকে। এইটো চব ষ্টপ কৰি টচৰ চাদৰটো আপোনালোকে চবেই চিনি পায়। চ' টচৰ চাদৰৰ কাৰণে আপোনাক এক্সট্ৰাকৈ ক'ব প্ৰয়োজন নাই, মই আপোনাক দেখাই দিছোঁ। এপিচ খুলি দেখাম, আপুনি কালাৰ পাই যাব। মই কৈছোঁ যেনেকৈ চকলেট, ৰেড, গ্ৰীণ যি লাগে। এইখন চব টচৰ চাদৰ। আমি অলপ বেলেগকৈ বনাই আনিছোঁ দেই। এইখন টচৰ চাদৰ আপোনাৰ বিহু দিনাখন পিন্ধিবৰ কাৰণে চব না কিমান ধুনীয়া, সৰু সৰু বুটা কৰি দিছোঁ মাজত। বুটাৰ ষ্টাইলটো চাচোন, অকণমান আনকমন কৰি দিয়া হৈছে। অকণমান নৰ্মেল বুটাটোৰ লগত তাত অকণমান বেলেগ এটা ডিজাইন কৰি দিয়া আছে। কেচ বচা ডিজাইনত আপোনাৰ পিয়'ৰ টচৰ চাদৰ। এইখন কি বস্তু আমাৰ অসমীয়া মানুহক ক'ব প্ৰয়োজন নাই। আহক এনেকুৱা টচৰ চাদৰ এখন, আৰু ভাল শেষ হৈ যাব দেই, ষ্টক বহুত লিমিটেড। মানে এইবাৰ প্ৰডাকশ্যন আমাৰ অলপ কম, সেইকাৰণে আমি চবৰ পৰা যি মাৰ্কেটত বহুত আছে এইবিলাক চাদৰ বিচাৰিলে ঢেৰ পায়, কিন্তু একচুৱেলি আমি চব বস্তু চব খালৰ চব ফেক্টৰীৰ পৰা আমি আনি চেল কৰিব নোৱাৰোঁ। কিছুমান কোৱালিটি ফিনিচিঙৰ বহুত কথা থাকে, সেইখিনি আপোনালোকে হয়তো বুজি পাইছে আৰু মই ডাইৰেক্ট ক'ব বিচৰা নাই। চ' সেই গতিকে মই চবৰ পৰা আনো। এইখিনি টচৰ চাদৰ অভাৰ প্ৰাইজত দিম, আহিব। ধেমাজিত বোৱা হয় দেই। তাৰপিছত এখন টচৰ চাদৰ দেখাইছোঁ, অলপ আনকমন টচৰ চাদৰখন পিন্ধিবলৈ মন যায় নে আপোনালোকৰ? 100% যায়। এইখন চাওক, এইখন টচৰ চাদৰ দেখিছেনে? এইখন আপোনাৰ ৰঙা বুটা কৰা, মজা লাগিব। ৰঙা বুটা কৰা পিয়'ৰ টচৰ চাদৰ, মজা লাগিব। মই কৈছোঁ খুব ধুনীয়া হয়। আপোনাৰ ৰেড কালাৰ ব্লাউজ পিন্ধিব পাৰে বা টচৰ ব্লাউজ পিন্ধিব পাৰে। এইখন চাদৰ লওক, উকা এখন মানে উকা ব্লাউজ, উকা মেখেলা লগত এখন চাদৰ লওক,
একদম গৰ্জিয়াছ লুকছ আহিব আপোনাৰ আগন্তুক ৰঙালী বিহু আহি আছে আপোনাক নিজাকে ধুনীয়াকৈ সজাই পাব পাৰিব চব কি ধুনীয়া হয় পাব লিমিটেড ষ্টক আছে যদি কাৰোবাৰ ভাল লাগিছে স্ক্ৰীনশ্বট কৰি পেলাই মোক হোৱাটছআপ কৰিব মই খালি এটা কথালৈ আকৌ কৈছোঁ যে আপোনালোকে যদি কয় যে আমি বাহিৰত আছোঁ আমাৰ একচুৱেলি কালেকশ্যন দেখাব তাৰ কাৰণে মই অত্যন্ত দুখিত মোৰ ভিডিঅ'ত থাকে মই তেনেকৈ দেখাবলৈ আমাৰ কিছুমান অসুবিধা আছে চ' মই ভিডিঅ'ত মাজে মাজে দেখাই যাওঁ আপোনালোকে আমাৰ পেজটো চাই থাকিব তাতে যদি কিবা ভাল লাগে আপোনালোকৰ স্ক্ৰীনশ্বট কৰি হোৱাটছআপ কৰিব মই আপোনালোকক কুৰিয়াৰ কৰি দিম অল অভাৰ ইণ্ডিয়াত এইটো টচৰ চাদৰ কনচেপ্ট দেখালোঁ চাদৰটো দেখাইছোঁ যেতিয়া আৰু এটা কথা কওঁ আমাৰ ওচৰত পিয়'ৰ নুনি চাদৰ এয়া চাওকচোন পিয়'ৰ নুনি চাদৰ মই 2-3 পিচ আনিছোঁ আমাৰ ওচৰত বহুত কালাৰ আছে ৰেড আছে চকলেট আছে গ্ৰীণ আছে পাৰ্পল আছে স্কাই ব্লুত আছে ঠিক আছে এখন চাদৰ খুলি দেখাইছোঁ এখন পিয়'ৰ নুনিৰ মাটিশালত বোৱা ছিংগুল চাদৰ পিয়'ৰ নুনি একদম 100% দেই আপোনালোকে এইটো ভাবি নাহিব এইখন পিয়'ৰ হয় জানো ন এখন নহয় নি আমি কিয় ডুপ্লিকেট আনিম নেকি নহয় একদম 100% পিয়'ৰ চাদৰ দেই একদম আমাৰ লোকেল বোৱনী আমি গাঁৱৰ পৰা কালেকশ্যন কৰি অনা আপোনাৰ এইবিলাক আমি পিয়'ৰ নুনিৰ চাদৰ হয় আপোনালোকে ভুল ধাৰণা নাভাবিব ইয়াত একদম দিখে পানী আমাৰ অৰিজিনেল নুনিটো ব্যৱহাৰ কৰা হৈছে ইয়াত কোনো বেলেগ সূতা ব্যৱহাৰ কৰা হোৱা নাই খুব ধুনীয়া চাওকচোন এইখন পিয়'ৰ নুনি চাদৰ আৰু কালাৰ পাই যাব ইয়াত আপোনাৰ বেলেগ কালাৰ লাগিলে আপোনালোকে আহিব মই কম দামত দিম বেছি দাম নলওঁ আপোনালোকে চিন্তা কৰিব নালাগে কোৱালিটি ভাল দিম আৰু ৰিজনেবল ৰেটতে দিম বিহুৰ সময়ত এনেকুৱা চাদৰ এখন একচুৱেলি এই বস্তুটো বিহুৰ বুলি নহয় সকলো সময়তে আমাৰ লাগি থাকে ধৰ্মীয় অনুষ্ঠান কিবা আপুনি যাওঁ বুলি ক'লে এনেকুৱা নুনি চাদৰৰ লগত চিম্পল মেখেলাখন পিন্ধি আপুনি অফিচিয়েলি কেতিয়াবা ক'ৰবাত যাব পাৰে তাৰ পাছত দেখাইছোঁ এযোৰ নুনি দেখাই আছিলোঁ যেতিয়া এটা নুনি যোৰা দেখাই দিছোঁ এতিয়া এইটো একচুৱেলি 1 নম্বৰ একেবাৰে পিয়'ৰ আমাৰ নুনিটো নহয় দেই এইটো আপোনাৰ ডাইট নুনি বুলি কয় একচুৱেলি এইটো আপোনাৰ চেমি নুনি আৰু ধৰক অলমষ্ট এইটো পিয়'ৰ নুনি নহয় সেইকাৰণে ইয়াৰ ৰেটটো কম 2000 টকাৰ ভিতৰত পাব এইবিলাক খুব ধুনীয়া হয় এনেকুৱা আপোনাৰ কালাৰ বহুত আছে মই য়েল্ল' থিমটো আনিছিলোঁ কাৰণে আপোনাক এনেই বেলেগ কালাৰবিলাক নানিলোঁ আৰু হোৱাইটতে য়েল্ল' ৰেডত আছে আহক 2000ৰ ভিতৰতো যদি এটা ফিল একদম অৰিজিনেল পিয়'ৰ নুনিৰ ফিলটো পাব খুব ধুনীয়া হয় চাইড পটি চুটি লগাই দিলে ইয়াৰ ষ্টেণ্ডাৰ্ড লুকছটো আহি যাব আপুনি পিয়'ৰ নুনি যোৰা দেখালোঁ এইবিলাক যোৰা সদায় চলি থাকে মই জাষ্ট দেখাই দিছোঁ আৰু সকলোৱে আপোনালোকে এইবিলাক যোৰা ভালে পায় এতিয়া আপোনাক মই দেখাবলৈ লৈছোঁ এটা এইটো ডিজাইন দেখিছেনে এইটো কেচ ডিজাইনত আপোনাৰ আমাৰ হেৰি যোৰা ছুপাৰ কটনৰ যোৰা হয় একচুৱেলি এইটো অৰিজিনেল ছুপাৰ কটনৰ যোৰা হয় ৱাছেবল হয় দেই এই আইটেমটো ইয়াত আপুনি আজি ইয়াত কালাৰ ধেৰ আছে গ্ৰীণ আছে য়েল্ল' আছে স্কাই ব্লু আছে ৰেড আছে ক'লা আছে কিন্তু মই যিহেতু আপোনাক ক'লোঁ যে আজি থিমটো মই অকণমান য়েল্ল' মই আজি কিবা এটা য়েল্ল' দেখাবলৈ মন গ'ল কাৰণে আপোনাক আজি মই বাছি অকল য়েল্ল' এইটো লৈ আহিলোঁ এই অৰেঞ্জ য়েল্ল' টাইপৰ এইটো লৈ আহিলোঁ সৰু বুটা আছে আপুনি বিহুত পিন্ধিব পাৰিব চব খুব ধুনীয়া হয় এযোৰ ভাল লাগিব ৰেটটো বহুত কম হয় এইবিলাক 1500-1600 টকাৰ ভিতৰত পাই যাব আপুনি 1500-1600 টকাৰ ভিতৰত পাব তাতকৈ কম হয় দামটো মই এইটো সীমা আপোনাক জাষ্ট টাৰ্গেট বান্ধি দিছোঁ যে ইমানটোৰ ভিতৰত পাব কমত পাব একজেক্ট দামটো কৈ নিদিওঁ বিশেষ কথাৰ কাৰণে আপোনালোক আহক ৰিজনেবল ৰেটত আপোনালোক দিম তাৰপিছত দেখাই আছোঁ আপোনাক এটা বস্তু এতিয়া একদম তামাম ট্ৰেণ্ডত আছে ট্ৰেণ্ডত বুলি কেলৈ কৈছোঁ মই ইয়াতে এইটো ডিজাইনত একটা পিচ দেখাম এইটো ডিজাইনত একটা পিচ দেখাম এইটো হৈছে মিক্স ডাইটছ আপোনাৰ মিক্স ডাইটছ এইটো আমাৰ হাতৰ ফালত বোৱা আইটেম নহয় একচুৱেলি এইবিলাক আইটেম এইটো কাৰণে আমি আনিছোঁ এতিয়া সকলোখিনি গ্ৰাহকে 3000 4000 5000 টকা দি বা 6000 টকা দি বিহুত বহুত মানুহ থাকে গিফ্ট দিবলৈ দিগদাৰ হয় চ' ভালে 1200 1500 1600 1800 1100 এনেকুৱা ৰেঞ্জত যদি আপোনাক মানে বস্তু দিবলৈ হয় লাগে তথাপিও মানে কি হয় 1200 1500 1600 আমাৰ 1800 টকাত বা 1300 1400 সেই ৰেঞ্জটোত যদি অকণমান নতুনত্ব বিচাৰে সেই বুলি আৰু বহুত অৰ্ডিনেৰী কাপোৰ এযোৰটো কোনেও দিবলৈ নিবিচাৰে চ' এইটো চেট দেখাইছোঁ আপোনাৰ মিক্স ড্ৰাই টছটো একচুৱেলি ড্ৰাই টছ বুলি যিটো আমাৰ মাৰ্কেটত চলি আছে তাৰে এইটো আমি মেচিন মেড হয় আপোনাৰ পাৱাৰলুমৰ হয় খুব ধুনীয়াকৈ কালাৰ মোটামুটি আমাৰ 9টামান কালাৰ আছে দেই 9টামান কালাৰ আছে আপোনালোকে মন কৰিব এইটো চেল্ফ পাৰি হয় ইয়াৰ পাৰিটো ফিক্স পাৰি বক্স টাইপত কৰি দিয়া আছে মই এই কালাৰটো আজি অকণমান অৰেঞ্জ টাইপত মই দেখাম বুলি আৰু কাপোৰটো কি জানেনে ইয়াৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই কাপোৰযোৰ আপুনি জুলাই মাহৰ গৰম দিনত পিন্ধিলেও মানে আপুনি ইমান আনইজি ফিল নকৰে চ' আমি ষ্টকখিনি এনেকৈ বনাইছোঁ যাতে আমি
অল 12 মাহতে আমি কাপোৰখিনি বিক্ৰী কৰিব পাৰোঁ চ' এই কাপোৰযোৰ বিৰাট ছফ্ট হয় আপুনি গৰমতো পিন্ধি ভাল পাব চ' মই কালাৰ বহুত কালাৰ আছে মই দেখাইছোঁ এইটো বক্স ডিজাইনত চেল্ফ পাৰীত আপোনাৰ মিক্স ডাইটছ আৰু ইয়াত 8-9টা কালাৰ আছে আপুনি বিহুত কাৰোবাক 1200-1300-1400 বা 1000 টকাৰ ভিতৰত 1000 টকাটো পাব দেই আছে আহিব এনেকুৱা বেলেগ আছে এইটো আইটেম নাপাব চ' এনেকুৱা বস্তু দিবলৈ আপোনালোক আহক গিফটেড কাৰণে আৰু 500 600 700 সেইটো ৰেঞ্জতো গিফ্টৰ কাৰণে আমি ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ মাজলৈ আনিছোঁ দেখাম আকৌ দেখাম আপোনালোকে আহিব এইটো যোৰা দেখালোঁ আপোনাক তাৰ পৰা আৰু এটা ডিজাইন দেখাই দিছোঁ মই একচুৱেলি এইবিলাক কালাৰ এইটো কালাৰ চাওক এইটো ৰ'জ গ'ল্ড এইটো ফিক্স পাৰীৰে হয় একচুৱেলি খালি ইয়াৰ পাৰী ডিজাইনটো আপোনাৰ লতা ষ্টাইলত আছে চিম্পল হয় বহুত ধুনীয়া হয় একদম ৱাও হয় বেছি আজিকালি এনেও হেভি ফেঞ্চিটো কোনো ভাল নাপায় চ' আমি অকণমান এনেকুৱা লৈ আহিছোঁ চিম্পলত গিফ্ট পাৰ্পছত মিক্স ডাইটছ আহক এইবাৰ জোৰণ চেল খাওঁছে আপোনালোকৰ কাৰণে আমি একদম পুৰা প্ৰিপেৰেশ্যন কৰি আছোঁ তাৰপিছত দেখাব বিচাৰোঁ আৰু এটা কথা দেখাব মানে গামোচানো কি খুলি দেখাম গামোচাটো আমাৰ অসমীয়াটো স্বাভিমান হয় চ' গামোচা এক্সট্ৰাকৈ খুলি দেখাব প্ৰয়োজন নাই এয়া আমাৰ অসমৰ হাতৰ শালত বোৱা আমাৰ বোৱনীয়ে বোৱা পকোৱা সূতাৰ গামোচা হয় আমি যথেষ্ট ষ্টক কৰিছোঁ আগন্তুক আমাৰ বিধানসভা ইলেকশ্যনো আহি আছে মিটিং বা বিহু সভা সমিতিত সকলোকে এখন অৰিজিনেল হাতৰ শালত বোৱা গামোচা যদি আপোনালোকে বিচাৰে আপোনালোকে যোৰহাটৰ অল্ড বালিবাটত জোৰণ চিল্ক হাউচত আহিব আৰু কাৰোবাক যদি বাল্কত লাগে 100 পিচ 200 পিচ 500 পিচ 1000 পিচ আহিব পাৰিব আগতীয়াকৈ কণ্টেক্ট কৰিব আমি যিমান পাৰোঁ দিব চেষ্টা কৰিম চ' এনেকুৱা এইবিলাক খুব ধুনীয়া 1 চাইড 2 চাইড ডাঙৰ চাইজ আপোনাৰ সৰু চাইজ গোটেইকেইটা চাইজে আছে খালি এটা কথা এইবিলাক সেই 30-40 টকাত নাপায় 50 টকা 60 টকা 80 টকাত বিচাৰি আমাৰ ওচৰলৈ নাহিব অনুগ্ৰহ কৰি কাৰণ সেইবিলাক মেচিন মেড গামোচাহে পায় কাৰণ মেচিন মেড আমি গামোচাটো কেতিয়াও একচেপ্ট নকৰোঁ সেইকাৰণে আমি অৰিজিনেল হাতৰ শালত বোৱা গামোচা ৰাখিছোঁ আপোনালোকে পাব চ' আহক চ' এই অৰিজিনেল হাতৰ শালৰ গামোচাখন কিমান ৰেট আমাৰ অসমীয়া মানুহজনক ক'ব প্ৰয়োজন নাথাকে তেওঁলোকৰ এটা অভিজ্ঞতা থাকে যে কিমান ৰেট থাকে তথাপিও আমাৰ গাঁৱৰ মহিলাসকলে বোলে হয়তো ৰেটটো অকণমান 50 টকা 20 টকা বেছি হয় কাৰণ তেওঁলোকে খুব কম হয় আমি ব্যৱসায় ভিত্তিক সৰহকৈ প্ৰডাকশ্যন কৰোঁ কাৰণে আমি অলপ কমত দিব পাৰোঁ চ' আপোনালোক আহিব এইবিলাক গামোচাত আমাৰ 10-15 টকা 20 টকাই লাভ থাকে আপোনালোকে সৰহকৈ লাগিলে যোৰহাটৰ জোৰণ চিল্ক হাউচলৈ আহিব এই গামোচা ক'লোঁ এইযোৰ টচৰ কাপোৰ থাকিলে এইটো টচৰ এযোৰ কাপোৰ দেখাইছিলে ৰাণী কালাৰত এযোৰ ড্ৰাই টচৰ কাপোৰ কেচ দিছা এইটো ডিজাইনটো কেচ বচা ডিজাইনত কৰা হয় সৰু সৰু বিন্দি বুটাত আছে আপোনাৰ এযোৰ চাওক এযোৰ ড্ৰাই টচৰ কাপোৰ ৰাণী কালাৰত মই ওপৰতে যি পালোঁ এইটা মোৰ ভাল লাগিছে বোলো আজি দেখাই দিওঁ আপোনালোকৰ মৰম পাইছোঁ আপোনালোকৰ আশীৰ্বাদ পাইছোঁ আহিব দেই এইবাৰ জোৰণ চিল্ক হাউচলৈ আমাক নেৰিব আমি আপোনালোকক যিমান পাৰোঁ ধুনীয়া এযোৰ কাপোৰ দিব চেষ্টা কৰিম এযোৰ আজি আৰু ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ এই কাপোৰযোৰে আজি ভিডিঅ'টো সামৰিছোঁ এনেকৈ সদায় আপোনালোকক ভিডিঅ' মাজে মাজে দি থাকিব চেষ্টা কৰিম যেতিয়াই সময় পাওঁ মই ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে মৰম দিব আপোনালোকৰ আশীৰ্বাদ দিব আপোনালোকে ছাপোৰ্ট দিব তেতিয়া আমি সদায় আপোনালোকক নতুনত্ব দি থাকিব চেষ্টা কৰিম আজি ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতেই দেখাই ধন্যবাদ থাকিল